চুৰ কৰি লৈ যায় অসমৰ পৰা চ' তেনেকুৱা ধৰণৰ ষ্টৰিলৈ ভাবি আছোঁ চ' গম পাব আৰু শ্বুটিং ষ্টাৰ্ট কৰিম চাগে মই মাৰ্চত ভাবি আছোঁ আৰু এই বছৰত শেষৰ ফালে সেইখন চিনেমা দেখিবলৈ পাব কাঞ্চনজংঘা দেখিবলৈ পাব আৰু কেইবাখনো চিনেমা লাইন আপ হৈ আছে আমাৰ চিন্তু ফুকনেও বেলেগ ধৰণে প্লেন কৰি আছে বাঘত এক্টিং কৰিবৰ কাৰণে যদিও মই তাক কাষ্ট কৰা নাছিলোঁ কিন্তু জবৰদস্তি কাষ্টিং হৈ গ'ল মানে সি লৈ ল'লে আৰু চ' সি কি কৰে মই কৈ দিলোঁ কিন্তু তাক বেলেগ ৰূপত দেখিব চ' ষ্টাৰ্ট কৰিছে আজিৰ পৰা দাইছে কাটি গোটেই ধুনীয়া হৈ আছে চ' সেইবিলাকে প্লেনিং আৰু পৰিকল্পনা নাই কল্পনা ধেৰ আছে হিৰুদাৰ ভাষাত হিৰুদাক মনত পেলাইছোঁ মোৰ আগৰখন কবিতা পুথি হিৰুদাই ৰিলিজ কৰিছিলে আজি হিৰুদা নাই আৰু এইবাৰ কবিতা পুথিখন মই হিৰুদাৰ নামতে হেৰি কৰিছোঁ ডেডিকেট কৰিছোঁ হিৰুদাক স্মৰণ কৰিছোঁ আজিৰ বিশেষ দিনটোত আৰু হিৰুদাৰ এটা কবিতা বুলি কওঁ দেই কবিতা বুলি ক'লে হিৰুদালৈ মনত পেলাব লাগিব অসমীয়া ৰাইজে ৰ'দ গৈ গৈ ঢলি পৰে সূৰ্য ৰ'দ গৈ গৈ ঢলি পৰে সূৰ্য ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষত জ্বলে তৰোৱাল অনিবাৰ্য সেইটো হৈছে হিৰুদা